হাই হেল্ল' গাইজ নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ। চাওক না গাইজ কি ধুনীয়া জেগা। মই এতিয়া ক'ত আছোঁ আপোনালোকে গেছ কৰক। স্বৰ্গত এইখনেই স্বৰ্গ গাইজ, কি ধুনীয়া। আহি পাই গ'লোঁ। মই এতিয়া আছোঁ পাহাৰৰ একেবাৰে ওপৰত। এতিয়া গোটেই চবফালে ডাৱৰ। তো বলক না আজি বুম জেগা দেখাবলৈ গৈ আছোঁ আপোনালোকক। আল্টিমেট মানে আগে পিছে আপোনালোকেও কেতিয়াও এনেকুৱা জেগা দেখা নাই আৰু ময়ো নাই দেখা। তো বলক গাইজ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ ফাইনেলি আমি এয়াই চাগে হেভেন বুলি কয়। আমিতো হেভেন দেখি পোৱা নাই, মানুহে কয় হেভেনত আছোঁ বুলি। তো এইখনেই চাগে হেভেন বুলি কয় নিশ্চয়। ইমান ধুনীয়া মানে কি ক'ম আৰু। এতিয়া মোবাইলৰ কেমেৰাটো বহুত কম আহিছে, মই খালী চকুৰে যিমান প্ৰত্যক্ষ কৰি আছোঁ গাইজ। তো নিজে আপোনালোকে দেখক, চাওক, উপভোগ কৰক গাইজ। কি ক'ম, আল্টিমেট। আৰু ইয়াতে যে মোক এই চিঞৰি আছে, এই মাতটো মোৰ ইফাললৈ গৈ মই দূৰৰ পাহাৰৰ পৰা যেন কোনোবাই ৰৈ মোৰ মাতটো যেন ৰিপ্লাই দি আছে তেনেকুৱা লাগে। কিন্তু আচলতে তেনেকুৱা নহয়। ইয়াতো গোটেই জেগাটো আচলতে খালী জেগা হয় আৰু ইফালে সিফালে কমেও 7-8টামান পাহাৰ আছে ওপৰাওপৰিকৈ। গতিকে তাৰ পৰা প্ৰতিধ্বনি হৈ শব্দটো ঘূৰি আহে। চ' আমি তেনেকৈ শুনিবলৈ পাওঁ। তো কোনোবাই যেন ৰিপ্লাই কৰি আছে আমাক। কিন্তু গাইজ ইয়াত এটা ডাঙৰ অসুবিধা, সেইটো হ'ল ৰাস্তা। একদম সৰু ৰাস্তা, যাৰ কাৰণে আপোনাৰ এখন গাড়ী ওৱান ৱে, মানে এফালৰ পৰা যাবৰ কাৰণে ভাল। নেক্সট অপজিট ছাইডৰ পৰা যদি গাড়ী এখন আহে তেতিয়া মানে ক্ৰচিং কৰিবৰ কাৰণে বহুত অসুবিধা হয়। নহ'লে বহল জেগা চাই ৰখি দিবলগীয়া হয়, নহ'লে আপোনাৰ বেক কৰিবলগীয়া হয়। ছাইডেদি আপুনি যদি কাটি মেলি যাম বুলি ভাবে সেইটো একদম ভুল হ'ব, মাৰাত্মক ভুল হ'ব। কাৰণ ৰাস্তা একদম নিচেই কাষতে চাওক এনেকুৱা পাহাৰ আছে, ক'ত পৰিবগৈ কি হ'ব আপুনি গম নাপাব। মানে আপোনাক বিচাৰি পোৱাটো টানেই হ'ব। চ' যিমান পাৰে সাৱধান, ইয়াত গাড়ী চলোৱাটো বহুত ৰিস্ক হয়। মানে কি ক'ম আৰু, ৰাস্তাটো একদম ঠেক, পাহাৰ কাটি বনোৱা হয় ন। চব এনেকুৱাই মানে গোটেই এনেকৈ পাহাৰৰ চাইডে গোটেই আহি থাকিব লাগে গাইজ। আহি ভাল লাগে মানে পূৰা চালি। অকণমান আগত এখন গাড়ী গিৰিছে তলত, আৰু গাড়ীখন গিৰিছে একদম ইয়াত জেগাত। এই মানুহ চব চাই আছে গাড়ীগিৰা। Natural shower is there. This is our natural shower. You can come and take bath anytime. You no need to take shower in pipe and all. This is a natural shower in Zadukara Bridge. See, so nice shower. See. আৰু ফাইনেলি আহি আমি গাইজ পাই গ'লোঁ। আৰু অকণমান আছে, জাষ্ট অকণমান গ'লে আমি পাম আৰু সেই বিখ্যাত ঠাইডোখৰ। আপোনালোকক কৈ আছোঁ, অলপ পিছতে দেখা পাব ডাইৰেক্ট কোনডোখৰ ঠাইত গৈ আছোঁ। আৰু চাওক না, ইফালে ওখ মাজত ওখ গাত, মানে গম পাইছে গাইজ আমি ক'ত আছোঁ। অলপ সময় আছে আৰু ভালকৈ দেখাম। চ' এক্সাইটমেণ্ট, কি মজা, কি আল্টিমেট প্লেচ। এতিয়া মই গাইজ এনেকুৱা এখন কি ক'ম মানে দলঙৰ ওপৰত আছোঁ। এখন হ'ল মানে দলং, যদি মানে তেনেকুৱা উল্টা জাহা তাহা দলং নহয়, মানে এখন খাটৰা দলং হয়। খাটৰা মানে কি আৰু, ইয়াতে কোনো খুটা নাই, খুটা নথকা দলং। কিন্তু চাওক, এখন আৰ চি চি কনষ্ট্ৰাক্টেড হয়, বাট মানে ইয়াতে কোনো খুটা নাই। এছিয়াৰ ছেকেণ্ড ব্ৰিজ হয় আৰু ডাইৰেক্ট ইখন পাহাৰৰ পৰা সিখন পাহাৰ কানেক্ট হৈ আছে। তো মানে কি ক'ম, মজা। আৰু ভিউ চাওক না গাইজ, কি ধুনীয়া ভিউ, মাই গড। ये सब कुछ हो रहा है हमारे लिए। केशव अंकल, केशव दा जिंदाबाद। ओ वंडरफुल, কি ধুনীয়া প্লেচ। আৰু মানে ইয়াতে কি ক'ম, মানে ৱাটাৰফল, ইমানে ৱাটাৰফল ন। We can say এই ব্ৰিজখন
guys, অলপ টাইম পাছ কৰিলোঁ ইয়াৰ পৰা ওপৰৰ পৰা কিবা এটা দলিয়াই দিলে তললৈ একদম ঘূৰি ঘূৰি বহুত সময়ৰ পিছত গৈ পৰেগৈ মানে চাই কিবা এটা ভাল লাগে একদম নাচি নাচি গৈ থাকে তললৈ আৰু বেছি ওখ হ'লে তলত গৈ পাওঁতে Guys, this is the Jadugara Bridge. It's the second bridge in Asia. So you come and visit this place. It's so nice place. You can imagine, and you won't get such like this place. Too cold, too hot. Everything is there. So, guys, please come here and visit this place, Ranikor Jadugara Bridge.